ফাইনালি নতুন মোবাইল লৈ দিলো আৰু আজিৰ ভিডিঅ'টো হ'ব মিনি ব্লগ আৰু এটো আনবক্সিং কৰিম মানে তো চাই থাকক আৰু এটো হল পুৰা পেকেজিং একদম বঢ়িয়াকৈ আহিছে মানে এটো মই ফ্লিপকাৰ্টত অৰ্ডাৰ দিছিলো তো আহি গল এতিয়া আনবক্সিং কৰি দেখাই দি আছো আৰু পেকেজিং চাওক কিমান ধুনিয়া একদম মানে মজা লাগিছে লাৰি কিনে আৰু আজি মানে হাতত মোবাইলটো পাই বহুত মানে মনটো এবাৰে ভাল লাগি আছে যে কি কম আৰু তো এতিয়া অন কৰি আছো আৰু তো মানুহ আইফোন ললেও ইমান লাহেকে অন নকৰে সাগে চাওক মই কিমান মানে লাহেকে কি কৰি আছো আৰু আনবক্সিং কৰি আছো এতিয়া মানে পৰি গলে আৰু দিগদাৰ আমাৰ যেহেতু মানে বহুত দিন লাগিলে মানে 3 মাহ মান লাগিল এইটো মোবাইলৰ মানে অলপ পইচা জমাই কিনে তো আমাৰ মোবাইল ললেও মানে ভাবিব লাগে যে কেতিয়া মোবাইলটো লব পাৰিম মানে কিমানখিনি পইচা জগাৰ হলে তো এটো পুৰা উলাই দিলো কি আছে কি নাই তো এটোই হল মোবাইলটো পুৰা কভাৰত পেকেজিংত আহি গৈছে ধুনিয়াকে আৰু কালাৰ চাওক একদম মানে মজা লাগিছে কালাৰটো একদম বঢ়িয়া লাগিছে যেতিয়া অনলাইন দিছো তেতিয়া মানে কালাৰটো ভাবিছে অলপ ব্লেক আহিব নেকি তাৰপিছত মানে কালাৰটো যেতিয়া ৰিয়েলত পাইছো সঁচাকে বহুত বেছি ভাল লাগিছে আৰু পুৰা ৰাখি দিছো ইয়াতে মোৰ যিখন মানে ইয়াতে হু মই তো এই বেডখনতে মানে ৰাখি দিছো কেবল আৰু এটো আছে পুৰা চাৰ্জাৰ কিটো আৰু চাওক এটো হল 80 ওয়াটেৰ তো উল্টা হৈ গৈছে এটো ইফাল দি দেখাই দিছো 80 ওয়াটেৰ তো বঢ়িয়া চাৰ্জাৰ পাইছো তো জলদি মানে চাৰ্জ হৈ যাব আৰু তো এটো মোবাইলটো এতিয়া উলাই আছো লাহেকে একদম মানে মোবাইলটো পাই কিনে বহুত বেছি মনটো ভাল লাগি আছে এটোই হল হাতত লৈ পাইছো কালাৰটো বঢ়িয়া লাগিছে মানে গ্ৰীন কালাৰ তো এতিয়া অন কৰিম মানে এটো আৰু মানে সুইচটো দবাই আছো চাই আছো এতিয়া অন হৈ আছে না নাই অলপ টাইম লাগিব অন হৈ গল এইফালে আহিছে OnePlus তো মনটো বহুত বেছি ভাল লাগি আছে আৰু মিনি কথা পাতিব নোৱাৰি আছো কাৰণ কাখতে মানে অফিস কিলা ন তাতে বহুত চাৰগিলা আহি গৈছে তো এই কাৰণে আৰু মই ৰুমতে সোমাই গৈছো আৰু মিনি ব্লগ শুৰু কৰিছো আৰু তো চাওক এইটো মোবাইলটো একদম মানে ফিনিশিং একদম বঢ়িয়া OnePlus Nord C মডেল তো কেমেৰা কোৱালিটি কেনেকুৱা আপোনালোক জনাম বাৰু তো সকলোখিনি চাই থাকক ধুনিয়াকে একদম অন হৈ গল হেল্লো আহিছে ওয়েলকাম দিব লাগছিল এই ওয়েলকাম দিলেহে আমি ভাল লাগিল মনটো হেল্লো দিছে এতিয়া ল্যাঙ্গুৱেজ আপোনাৰ যেটো ল্যাঙ্গুৱেজ এটো সিলেক্ট কৰক আৰু দবাই দিয়ক নেক্সট মই তো ইংলিছত দিলো ইন্ডিয়া কনফাৰ্ম মাৰ দিও তাৰ পিছতে ইফালে আহি গৈছে তাৰ পিছতে অন হৈ গল এনেকে একদম ধুনিয়া কালাৰ একদম গ্ৰীন একদম গ্ৰীন কালাৰ মজা লাগিছে OnePlus লোগো আছে তাৰ পিছতে ডাইৰেক্ট কেমেৰাত আহিলো কেমেৰাটো নেদেখাই আছে মানে কিবা সেটিং কৰিব লাগিব তাৰ পিছত কেমেৰা অন হ'ব তো ইফালে একদম মানে ফাষ্ট একদম চাওক কেনেকুৱা Samsung এটা চলাইছিলো বহুত মানে লেগ মাৰে হেং মাৰে একদম মানে আমাৰ গেম খেলতে মাথা গৰম হৈ যায় মানে আৰু তো এটো চাওক একদম লেগ নাবৰে একদম ফাষ্ট মানে চাওক কিমান ধুনিয়া ফাষ্ট পিছত ক'ব নোৱাৰো এতিয়াতো বহুত বেছি ফাষ্ট চলি আছে তো এইটোই মোবাইলটো ইয়াত আছে কি আছে ইয়াত এটো খুলে চাই আছো তো কেনেকুৱা ধৰণৰ কি আছে বস্তু এটা আছে কভাৰ তো এই কভাৰটো পাই গলো মজা লাগিছে কভাৰটো তো এনেকৈ কভাৰ ভাল লাগে কিন্তু পিছত লাল হৈ যায় মানে কালাৰ হৈ যায় ব্ল্যাক হলুদ কালাৰ হৈ যায় এইটোৰ কাৰণে মানে বেছি দিন ইউজ কৰিলে একদম বেয়া হৈ যায় তো লাইলন হয় তো হাজাৰ মানে 3-4 বাৰ কৰি সপ্তাহ ধুলে তাও মানে এইটো কালাৰ হৈ যায় আৰু Nord C এইটো কভাৰ মানে ব্ল্যাক কভাৰ অৰ্ডাৰ দি দিলো মই আপোনালোকে এনেকুৱা কভাৰ অৰ্ডাৰ দিব তো আজিলৈ